নমস্কাৰ, জ্ঞানৰ জ্যোতি চেনেলত আপোনাৰ স্বাগতম। বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি শিকিম কি খেলত খেলুৱৈৰ সংখ্যা কিমান থাকে। যদিহে আপোনালোকে আমাৰ ভিডিঅ' ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। যদি কিবা সুধিব থাকে বা কিবা ক'ব থাকে তেনেহ'লে কমেণ্ট কৰিব, বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন: আইচ হকীত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 6 জন। প্ৰশ্ন: IPLত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 11 জন। প্ৰশ্ন: এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 7 জন। প্ৰশ্ন: এটা প'ল' দলত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 4 জন। প্ৰশ্ন: মল্লযুদ্ধত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 2 জন। প্ৰশ্ন: ক্ৰিকেট খেলত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 11 জন। প্ৰশ্ন: খো-খো খেলত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 9 জন। গল্ফ খেলত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 4 জন। প্ৰশ্ন: দবা খেলত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 2 জন। প্ৰশ্ন: জিমনাষ্টিক্সত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 7 জন। প্ৰশ্ন: জুডোত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 2 জন। প্ৰশ্ন: টেনিছত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 1 বা 2 জন। প্ৰশ্ন: নেটবল এখনত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 7 জন। প্ৰশ্ন: পাৱাৰ প্লেত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 2 জন। প্ৰশ্ন: ফুটবলত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 11 জন। প্ৰশ্ন: ফুটছালত কিমানজন খেলুৱৈ থাকে? উত্তৰ: দুয়োটা দলত 5-5 জন। প্ৰশ্ন: বাস্কেটবলত কিমানজন খেলুৱৈ থাকে? উত্তৰ: 5 জন। বেছবলত কিমানজন খেলুৱৈ থাকে? 9 জন। বেডমিণ্টনত কিমানজন খেলুৱৈ থাকে? 2 বা 4। বক্সিঙত কিমানজন খেলুৱৈ থাকে? 2 জন। ৰাগবী ফুটবলত কিমানজন খেলুৱৈ থাকে? 15 জন। ৰিলে ৰেচত কিমানজন খেলুৱৈ থাকে? 4 জন। লেম লেগত কিমানজন খেলুৱৈ থাকে? বহুতো। লন টেনিছত কিমানজন খেলুৱৈ থাকে? 1 বা 2। ৱাটাৰ পলত কিমানজন খেলুৱৈ থাকে? 7 জন। ভলীবলত কিমানজন খেলুৱৈ থাকে? 6 জন। পাৰ অভাৰত কিমানজন খেলুৱৈ থাকে? 3 জন। হেণ্ডবলত কিমানজন খেলুৱৈ থাকে? 6 জন। হকীত কিমানজন খেলুৱৈ থাকে? 11 জন। চোৱাৰ বাবে ধন্যবাদ।